সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ পাঠ নম্বৰ 10 প্ৰত্যাহ্বান। এই পাঠটোৰ এটা আলোচনা এতিয়া ভিডিঅ' আকাৰত মই ইতিমধ্যে ধুনীয়াকৈ সহজ সৰল ভাষাত বুজাই দিছোঁ। লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে চাবা। আৰু এতিয়া আমি প্ৰশ্নোত্তৰখিনিলৈ যাওঁ। এতিয়া কথা হ'ল বি পি আছামিজ ক্লাছেছ চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা, ভাল পাম তেতিয়া। এতিয়া কথা হ'ল প্ৰথম প্ৰশ্নটোত কি দিছে, পাঠটো তিনিওটা খণ্ড মনোযোগেৰে পঢ়া আৰু তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া। তোমালোকে খুব ধুনীয়াকৈ মনোযোগেৰে পঢ়িবা। তিনিটা খণ্ড মানে কি, প্ৰথম 1 নম্বৰত কৈছে প্ৰিন্সি গগৈৰ কথা, 2 নম্বৰত দিছে জুলি বৰুৱা, 3 নম্বৰত সংগ্ৰামজ্যোতি চৌধুৰী। গতিকে এই তিনিওটা খণ্ড ভালকৈ পঢ়িলে মনত উৎসাহ পাবা আৰু এই সমাজখনৰ বিষয়েও ভালকৈ বুজি পাবা, দিব্যাংগসকলৰ বিষয়ে দেই। এতিয়া এই কথা এটা মোৰ পানী লগা হৈ আছে, মাতটো অলপ গৰগৰীয়া হৈ আছে, খেলি মেলি পাবও পাৰা, হ'লেও উপায় নাই আৰু ন। এতিয়া প্ৰথম প্ৰশ্নটোতে যাওঁ। ক, সৰুকালত প্ৰিন্সি গগৈয়ে ওচৰ চুবুৰীয়া আৰু সমাজৰ পৰা কেনে ব্যৱহাৰ পাইছিল? এতিয়া আমি উত্তৰটোলৈ যাওঁ। উত্তৰ, সৰুকালত প্ৰিন্সি গগৈক ওচৰ চুবুৰীয়া আৰু সমাজৰ কিছুমান লোকে সমমৰ্মিতাৰে আঁকোৱালি লৈছিল। সমমৰ্মিতাৰে মানে কি জানেনে? মৰমেৰে, তাৰমানে এক নিজৰ মাজৰ এজন বুলি আঁকোৱালি লৈছিল। কিন্তু আন কিছুমান লোকে তেওঁক অমংগলীয়া বুলি গণ্য কৰিছিল। মানে কি, এওঁক চাব নাপায়, এওঁক চালে যাত্ৰা নষ্ট হ'ব, এওঁক দেখিলে ভাল কাম এটা নহ'ব, মংগল নহ'ব, সেই বুলি গণ্য কৰিছিল। ঠিক আছে। এতিয়া খ, বিদ্যালয়ত নামভৰ্তি কৰোঁতে প্ৰিন্সি গগৈ কি কি সমস্যাৰ সন্মুখীন হৈছিল? উত্তৰ, বিদ্যালয়ত নামভৰ্তি কৰোঁতে প্ৰিন্সি গগৈয়ে সমস্যাৰ সন্মুখীন হৈছিল। এখন বিদ্যালয়ত তেওঁক নামভৰ্তি কৰিবলৈ দিয়া নাছিল। কেৱল সোণাৰীৰ ৰজাধাপ প্ৰাথমিক বিদ্যালয়ৰ কৰ্তৃপক্ষই তেওঁক নামভৰ্তি কৰিবলৈ সুবিধা দিছিল। ৰজাধাপ প্ৰাথমিক বিদ্যালয়। এতিয়া আমি গ'লে যাওঁ। পঢ়া শুনাৰ লগতে প্ৰিন্সি গগৈৰ কি কি বিষয়ত ৰাপ আছে? উত্তৰ লিখিবা। পঢ়া শুনাৰ লগতে প্ৰিন্সি গগৈৰ ছবি অঁকা, গান গোৱাত ৰাপ আছে। ভৰিৰ আঙুলিৰে ছবি অঁকা, এই কথাটো উল্লেখ কৰিব নালাগে দেই, দৰকাৰ নাই। পাছলৈ যাওঁ। ঘ, দুৰ্ঘটনাত পতিত হোৱাৰ পাছত জুলি বৰুৱাৰ মনত কি ভাৱ জাগি উঠিছিল? উত্তৰ, দুৰ্ঘটনাত পতিত হোৱাৰ পাছত জুলি বৰুৱাই প্ৰথমে বৰ অসহায় অনুভৱ কৰিছিল, কাৰণ সেই দুৰ্ঘটনাত তেওঁ নিজৰ দুয়োখন হাত হেৰুৱাব লগা হৈছিল। অৱশ্যে সেই দুখৰ মাজতো কবিতা লিখি দৃঢ় মনোবল প্ৰকাশ কৰিছিল। এই জুলি বৰুৱা মানে লখিমপুৰলৈ গুৱাহাটীৰ পৰা গৈ থাকোঁতে হাত দুখন হেৰুৱালে দেই। ঙ, সংগ্ৰামজ্যোতিয়ে ক'ত চিত্ৰকলাৰ প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল? সংগ্ৰামজ্যোতি চৌধুৰী আচলতে মূকবধিৰ যুৱক আছিলে, তেওঁৰ কথা সুধিছে দেই। উত্তৰ লিখিবা। গুৱাহাটী আৰ্টিষ্ট গিল্ডত সংগ্ৰামজ্যোতিয়ে চিত্ৰকলাৰ প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল। প্ৰথম চ, সংগ্ৰামজ্যোতিয়ে কি বিষয়ত পাৰদৰ্শী? সংগ্ৰামজ্যোতি কি বিষয়ত পাৰদৰ্শী? তাৰমানে সংগ্ৰামজ্যোতি চিত্ৰকলা বিষয়ত পাৰদৰ্শী, মানে চিত্ৰকলা বিষয়ত তেওঁ ভালকৈ জানে, মানে ছবি আঁকিব জানে। তাৰপিছত 1 নম্বৰ প্ৰশ্নৰ দ্বিতীয় চ, কি সুধিছে? আপোনাৰ দৰে মোৰো দুখন হাত আছিল। কবিতাটি কোনে ৰচনা কৰিছিল? আপোনাৰ দৰে মোৰো দুখন হাত আছিল, এইটো এটা কবিতাৰ পংক্তি। তাৰমানে কোনে ৰচনা কৰিছিল? এইটো জুলি বৰুৱাই ৰচনা কৰিছিল। কি বুলি লিখিবা? আপোনাৰ দৰে মোৰো দুখন হাত আছিল, কবিতাটিৰ ৰচক জুলি বৰুৱা। ছাত্ৰ ছাত্ৰীসকল, 2 নম্বৰ প্ৰশ্নত কি কৈছে উত্তৰ দিয়া। ক, কোনখন বিদ্যালয়ে প্ৰিন্সি গগৈক আঁকোৱালি লৈছিল? উত্তৰ, সোণাৰীৰ ৰজাধাপ প্ৰাথমিক বিদ্যালয়ে প্ৰিন্সি গগৈক আঁকোৱালি লৈছিল। মানে বেলেগ স্কুলত তেওঁ নাম লগাবলৈ দিয়া হোৱা নাছিল বুলি তেওঁ কৈছে। গতিকে ৰজাধাপ প্ৰাথমিক বিদ্যালয়। 2 নম্বৰ প্ৰশ্নৰ খ, এজোপা বৰগছ হৈ ছাঁ দিব বিচাৰোঁ। ইয়াত জুলি বৰুৱাই কাক আৰু কিয় ছাঁ দিব বিচাৰিছে? উত্তৰটো লিখিবা। ইয়াত জুলি বৰুৱাই অনাদৰ অৱহেলাৰ মাজত জীয়াই থকা দিব্যাংগসকলক ছাঁ দিব বিচাৰিছে। আমাৰ সমাজত
আজিও দিব্যাংগসকলক অনাদৰ অৱহেলাৰ দৃষ্টিৰে চোৱা হয়। গতিকে তেনেকুৱা দিব্যাংগসকলৰ বাবে ইতিবাচক চিন্তাৰে অন্ন, বস্ত্ৰ, বাসস্থান নিশ্চিত কৰাৰ পৰিকল্পনা জুলি বৰুৱাৰ আছে, যাৰ যোগেদি তেওঁলোকৰ মাজত সম্ভাৱনাই বাস্তৱ ৰূপ পাব। এতিয়া অকণমান চিম্পলি বুজাই দিবলৈ হ'লে ইয়াত জুলি বৰুৱাৰ অনাদৰ অৱহেলা তাৰমানে দিব্যাংগসকলক মানে মানুহে বিশেষ গুৰুত্ব নিদিয়া নিচিনা হয়, কেতিয়াবা অনাদৰ কৰে। গতিকে তেনেকুৱাসকলৰ বাবে কিবা এটা বিশেষ কৰাৰ পৰিকল্পনা জুলি বৰুৱাৰ আছিলে, যেনেকৈ ধৰা খোৱা বোৱা বা ঘৰ এনেকুৱা দিয়াৰ পৰিকল্পনা। গতিকে এইটো বৰগছৰ ছাঁৰ দৰে হ'ব। গতিকে তেতিয়া তেওঁলোকৰ মাজত থকা সম্ভাৱনাই বাস্তৱ ৰূপ পাব, সেইটো কথা দেই। ছাত্ৰ ছাত্ৰীসকল, এতিয়া ৩ নম্বৰ প্ৰশ্নত কি সুধিছে, সংগ্ৰামজ্যোতিয়ে বৰ্ণময় আৰু প্ৰাণৱন্ত ৰূপত চিত্ৰ অংকন কৰি নিজে কেনেকৈ সফলতা অৰ্জন কৰিলে সেই বিষয়ে লিখা। এইটো অকণমান দীঘল হ'ব, মই দি দিছোঁ, তোমালোকে লিখি লোৱা। উত্তৰ: সংগ্ৰামজ্যোতি চৌধুৰী এজন মূকবধিৰ যুৱক। মূকবধিৰ মানে কি, আগতে তোমালোকক কৈছে যে মাতিব নোৱাৰে আৰু নুশুনেও দেই। সংগ্ৰামজ্যোতি চৌধুৰী এজন মূকবধিৰ যুৱক, কিন্তু তেওঁ এজন প্ৰখ্যাত চিত্ৰশিল্পী। গুৱাহাটীৰ আৰ্টিষ্ট গিল্ডত চাৰুকলাৰ 5 বছৰীয়া ডিপ্ল'মা লাভ কৰাৰ পাছত তেওঁ নিজাকৈ চিত্ৰাংকন কলাকেন্দ্ৰ নামৰ এখন চিত্ৰ প্ৰশিক্ষণ কেন্দ্ৰ খুলি ছবি অঁকাৰ শিক্ষা প্ৰদান কৰে। সংগ্ৰামজ্যোতিয়ে এতিয়ালৈকে বিভিন্ন চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সৰ্বভাৰতীয় পৰ্যায়ত অনেক বঁটা লাভ কৰিছে। ইয়াৰোপৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। এনেকৈ লিখিলে হ'ব। এতিয়া ছাত্ৰ ছাত্ৰীসকল, আমি 4 নম্বৰ প্ৰশ্নলৈ যাওঁ। বিপৰীতাৰ্থক শব্দ লিখা। আগতে বিপৰীত শব্দ লিখা বুলি কয়, এতিয়া বিপৰীতাৰ্থক তাৰমানে বিপৰীত অৰ্থ শব্দ। যেনেকৈ ধৰা এন্ধাৰ বুলিলে পোহৰ, সফল, বিফল, তেনেকুৱা। এতিয়া মই ইয়াত দি দিছোঁ তোমালোকক, তোমালোকে উত্তৰখিনি কৰি ল'বা। এন্ধাৰ, পোহৰ, সফল, বিফল, স্বাভাৱিক, অস্বাভাৱিক, জাগ্ৰত, সুপ্ত। এতিয়া জাগ্ৰত মানে কি জানেনে? আগ্নেয়গিৰি জাগ্ৰত হৈছে, মানে জাগ্ৰত অৱস্থাত আছে, জুই একুৰা জ্বলি আছে, জাগ্ৰত হৈছে, জনতা জাগ্ৰত, এনেকুৱা দেই। জাগ্ৰত, সুপ্ত, অমংগল, মংগল, সক্ষম, অক্ষম, মই কামটো কৰিব নোৱাৰিলে অক্ষম, এনেকুৱা আৰু। আনুষ্ঠানিক, অনানুষ্ঠানিক। আনুষ্ঠানিকভাৱে আমি আপোনালোকক সকলোকে নিমন্ত্ৰণ জনাইছোঁ। তাৰপৰা এনেকুৱাও আছে যে অনানুষ্ঠানিক শিক্ষামূলক অনুষ্ঠান, এনেকুৱা শব্দ তোমালোকে শুনিবলৈ পাইছা। সেয়া তোমালোকে ধুনীয়াকৈ বিপৰীত অৰ্থবোৰ লিখি ল'বা দেই। ছাত্ৰ ছাত্ৰীসকল, এতিয়া 6 নম্বৰ প্ৰশ্নত কি কৈছে, বাক্য ৰচনা কৰা। আনুষ্ঠানিক, গতিপথ, প্ৰচেষ্টা, যন্ত্ৰণা, কৰ্তব্য, প্ৰশংসা, এইকেইটা শব্দৰ বাক্য ৰচনা কৰিব লাগে। এতিয়া শব্দবিলাকৰ অৰ্থবিলাক জানি ল'ব লাগিব দেই, তেতিয়া বাক্য ৰচনা কৰিবলৈ কিছু সুবিধা হয়। প্ৰথম মই দিছোঁ, তোমালোকে লিখি লোৱা। আনুষ্ঠানিক, আইতাজনীৰ আনুষ্ঠানিক শিক্ষা নাই যদিও তেওঁৰ জ্ঞান আৰু গুণৰ তুলনা নাই। আনুষ্ঠানিক শিক্ষা মানে স্কুলীয়া শিক্ষা ধৰণৰ শব্দ দেই। গতিপথ, বাছ দুৰ্ঘটনাটোৱে জুলি বৰুৱাৰ জীৱনৰ গতিপথ সলাই পেলাইছিল। ধনশিৰি নদীৰ গতিপথ সদায় সলনি হৈ থাকে, প্ৰায় সলনি, এনেকুৱা ধৰণৰ তাৰমানে। প্ৰচেষ্টা, তেখেতৰ প্ৰচেষ্টা শলাগিবলগীয়া। তাৰপিছত কি হ'ল, যন্ত্ৰণা, যন্ত্ৰণাত ছটফটাই থাকি অৱশেষত হাতীটোৰ মৃত্যু হ'ল। যন্ত্ৰণা মানে কি, কষ্ট খাই থকা অৱস্থা এটা। কৰ্তব্য, কৰ্তব্যত অৱহেলা কৰা অনুচিত, তাৰমানে যিটো কাম দিছে সেইটো কৰিব লাগে। প্ৰশংসা, ভাল কামৰ সকলোৱে প্ৰশংসা কৰে। ঠিক আছে, এইটো তোমালোকে বাক্য ৰচনা বেলেগ ধৰণেও কৰিব পাৰিবা, যদি কৰা কৰিবা।
ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পাছত তোমালোকক 7 নম্বৰত দিছে আত্মবিশ্বাসে যে মানুহক জীয়াই থকাৰ প্ৰেৰণা দিয়ে সেই কথা পাঠটোৰ সহায়ত বুজাই লিখা। এতিয়া আত্মবিশ্বাসনো কি? আত্মবিশ্বাস হ'ল মানুহৰ নিজৰ ওপৰত থকা বিশ্বাস। গতিকে আমি প্ৰশ্নটোৰ উত্তৰলৈ যাওঁ। আত্মবিশ্বাসে মানুহক জীয়াই থকাৰ প্ৰেৰণা দিয়ে। আচলতে আত্মবিশ্বাস বা নিজৰ ওপৰত বিশ্বাস নাথাকিলে মানুহ জীৱন পথত আগুৱাই যাব নোৱাৰে। জীৱনত বহু ঘাত প্ৰতিঘাত, হেঙাৰ, প্ৰতিবন্ধকতা থাকিব পাৰে। তথাপি বহু লোক প্ৰবল আত্মবিশ্বাসৰ বলত আগুৱাই যাবলৈ সক্ষম হৈছে। আমাৰ পাঠটোত উল্লেখ থকা প্ৰিন্সি গগৈ, জুলি বৰুৱা আৰু সংগ্ৰামজ্যোতি চৌধুৰী ইয়াৰ জ্বলন্ত উদাহৰণ। শাৰীৰিক প্ৰতিবন্ধকতা, হাজাৰ হেঙাৰ নেওচি তেওঁলোক আনৰ বাবে আদৰ্শ হৈ ৰ'ব। এনেকৈ লিখিলেই হ'ব দেই। ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পাছত তোমালোকক জ্ঞান সম্প্ৰসাৰণ, জানো আহা, প্ৰকল্প এনেকুৱা ধৰণৰবোৰ দিছে। তোমালোকে এইখিনি কৰিবা, জানিলে ভাল হ'ব। বাকী BP আছামিজ ক্লাছেছ আজিৰ ক্লাছটো কেনেকুৱা লাগিল বাৰু? তোমালোকে কমেণ্ট কৰিবা আৰু নোৱাৰিলে সুধিবা। লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবা। বাই বাই, থেংক ইউ।